ৰাতিপুৱা সদায় আমি যেতিয়া কিবা ভাল কথা শুনো, ভাল কিবা দেখোঁ, গোটেই দিনটো আমাৰ লগত সকলো ভালেই হয়। মই অন্তৰেৰে আজিৰ দিনটোৰ বাবে পৰমাত্মাক ধন্যবাদ জনাইছোঁ আৰু আজিৰ দিনটোক স্বাগতম জনাইছোঁ। আজি মই বহুত সুখী, কাৰণ আজি মই সকলো কাৰ্যতে সফল হ'ম। মই বহুত বুদ্ধিমান হয়। জীৱনৰ সকলো ক্ষেত্ৰতে, সকলো কাৰ্যতে মই সঠিক সিদ্ধান্ত লওঁ। আজি মই কিবা এটা নতুন শিকিম, কিবা নতুন চাম আৰু নতুন সুন্দৰ কথা শুনিম আৰু নতুন কিবা এটা কৰিম। আজি মই বহুত স্বাস্থ্যৱান আৰু বহুত সুখী অনুভৱ কৰিছোঁ। অতীতত মোৰ দ্বাৰা অজানিতে হৈ যোৱা ভুলবোৰৰ বাবে মই নিজকে সম্পূৰ্ণৰূপে ক্ষমা কৰি দিছোঁ। আৰু কোনোবাই যদি মোৰ লগত কিবা বেয়া কৰিছিল, মোক কিবা বেয়াকৈ কৈছিল, তেওঁলোককো মই সম্পূৰ্ণৰূপে ক্ষমা কৰি দিছোঁ। অতীতৰ সকলো কথাক বাদ দি মোৰ সম্পূৰ্ণ ধ্যান আহিবলগীয়া এই সুন্দৰ সময়খিনিৰ ওপৰত আছে। জীৱনৰ সকলো পৰিস্থিতিৰ বাবে মই সম্পূৰ্ণৰূপে সাজু আছোঁ। মোৰ সকলো চিন্তা পজিটিভ। মই সম্পূৰ্ণৰূপে শান্ত। মই সম্পূৰ্ণ একাগ্ৰ মোৰ নিজৰ লক্ষ্যত। মোৰ লগত যিবোৰ হৈ গ'ল, সেই সকলোবোৰ ভাল হ'ল। মোৰ লগত যি হৈ আছে, ভাল হৈ আছে। আৰু আজিৰ পৰা মোৰ লগত যি হ'ব, সকলো ভালেই হ'ব। মোৰ জীৱনত যিবোৰ সমস্যা আছে, সেইবোৰ মই শক্তিশালীৰে লাহে লাহে সমাধা কৰিম। মোৰ বাবে একোৱেই অসম্ভৱ নহয়। মই সকলো অসম্ভৱ কাৰ্যক সম্ভৱ কৰিব পাৰোঁ। মই আগবাঢ়ি যোৱাত পৃথিৱীৰ কোনো শক্তিয়ে মোক ৰখাব নোৱাৰে। মোৰ শৰীৰ সম্পূৰ্ণ সুস্থ। মোৰ মন আজি বহুত সুখী। মোৰ জীৱন আনন্দেৰে ভৰি আছে। মই এই জীৱনটো খেলৰ দৰে খেলোঁ আৰু এই খেলত মই বিজয়ী হয়। মই নিৰ্ভয় হয়। মই বহুত শক্তিশালী হয়। মই বহুত ধনৱান হয়। মই মান, অপমান, নিন্দা, হৰা আৰু জিকাত সমতা ৰক্ষা কৰোঁ। এই ব্ৰহ্মাণ্ডৰ সকলো শক্তি মোৰ লগত আছে। মোৰ প্ৰতিটো সংকল্প বহুত শক্তিশালী আৰু মই প্ৰতিটো সংকল্প পূৰণ কৰিবলৈ সক্ষম হয়। মোৰ লগত যিবোৰ হ'ল, সকলো ভাল হ'ল। মোৰ লগত যি হৈ আছে, ভাল হৈ আছে।